যে ফেচবুকত হিন্দু ল'ৰাৰ নাম লৈ বাৰে বাৰে আমাৰ ছোৱালীসকলক মাতি নি বন্ধু বান্ধৱীসকল আপোনাক প্ৰথমত দেখাব বিচাৰিছোঁ দুটা দৃশ্য আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দুটা মন্তব্যৰ পিছত আপুনি সম্পূৰ্ণ ভিডিঅ'টো চাওক কি ক'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যে ফেচবুকত হিন্দু ল'ৰাৰ নাম লৈ বাৰে বাৰে আমাৰ ছোৱালীসকলক মাতি নি অপমানিত কৰিব লাগে, লাভ জেহাদৰ দৰে কুকৰ্ম কৰিব লাগে। আৰু এটা সভ্যতাই ক'ব যে মানুহৰ জীৱনৰ মূল্য নাই। অৰ্ণমাই বৰাৰ দৰে শিক্ষয়িত্ৰী বাৰে বাৰে ৰাজপথত তেওঁলোকৰ সতীত্ব হৰণ হ'ব লাগে। কিন্তু তাৰ বিৰুদ্ধে আন এক সভ্যতা থাকিব, যিটো সভ্যতাই ক'ব যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিৰ পবিত্ৰ মাটিৰ ওচৰত আমি তোমালোকক থিয় হ'ব নিদিওঁ, দখল কৰা বেলেগ কথা। কাজিৰঙাৰ গড় কেইটালৈ তোমালোকে চকু মেলি চাব নোৱাৰিবা। আমাৰ ছোৱালীসকলক আন লোকৰ নামেৰে ফেচবুক টুইটাৰত ধুনীয়া ধুনীয়া ফটো দি আমাৰ ছোৱালীসকলৰ পবিত্ৰতা নষ্ট কৰাৰ অধিকাৰ আমি তোমালোকক দিব নোৱাৰো। আৰু যেতিয়াই তোমালোকে কোনোবা অৰ্ণমাই বৰাৰ গাত হাত দিয়া তাৰ শাস্তি ফাঁচি কাঠৰ ৰচিদ হ'ব লাগিব। সেই সভ্যতাৰ পৃষ্ঠপোষক হয় ডাঙৰীয়া, আপুনি কৈছে ঠিকেই, কিন্তু সম্পূৰ্ণ কথা আৰু সম্পূৰ্ণ সত্য আমি আপোনালোকক দেখাই আছোঁ। সম্পূৰ্ণ ভিডিঅ'টো আপুনি চালে নিশ্চয় আপুনি বুজি পাব কিমানখিনি সত্য আৰু কিমানখিনি মিথ্যা। তো আমি আপোনালোকক ভিডিঅ' এটা ক্লিপ দি আছোঁ, যিটো ভিডিঅ'ত আপোনালোকে নিজেই দেখিব আৰু নিজেই শুনিব। হয়, মোৰ নাম অংকিতা বৈশ্য হয় আৰু মই এজন মুছলমান ল'ৰাক ভাল পাওঁ। সেই মুছলমান ল'ৰাজন হৈছে এইজন মহম্মদ ৰিণ্টু আহমেদ। আৰু মই ভাল পোৱাৰ দিনাৰ পৰাই জানো এইজন যে মুছলমান হয়, আৰু আজি মই ইয়াৰ লগত পলাই আহিলোঁ। গতিকে মই ইয়াৰ লগতে থাকিম, মই আৰু কলৈকো নাযাওঁ। সমূহ ৰাইজে যেন মোক মই কৰা ভুলটোৰ বাবে ক্ষমা কৰি দিয়ে। এতিয়া বাৰু আপুনি নিশ্চয় শুনিছে আৰু চাইছে কিমানখিনি সত্য আৰু কিমানখিনি মিথ্যা। তো আপোনালোকক মই ভিডিঅ'টো দিয়াৰ এটা উদ্দেশ্য আছে, কিয়নো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিছুমান মন্তব্য এনেকুৱা মন্তব্য দিয়ে যে হিন্দু আৰু মুছলমানৰ মাজত এক বিতৰ্কৰ সৃষ্টি কৰি দিয়ে। কিয়নো এই মন্তব্যবিলাক ইলেকশ্যনৰ আগত নাহে, যি সময়তে সমগ্ৰ বিশ্বত এক ভয়াৱহৰ সৃষ্টি হৈ আছে, সেইবিলাক অপৰাধীক শাস্তি নিদিয়াকৈ আপুনি চলাইছে এক ষড়যন্ত্ৰ, যি ষড়যন্ত্ৰৰ ফলত আমাৰ সমাজৰ হিন্দু আৰু মুছলমানৰ মাজত এক বিবাদৰ সৃষ্টি হৈছে। আৰু এই বিবাদ সম্পূৰ্ণ আপুনি লগাব বিচাৰিছে। সত্যৰঞ্জন বৰা বহুত মন্তব্য কৰিছে, কিন্তু আপুনি এটা ভাবিব, এটা শুনিব, এটা ক'ব, কিন্তু বেলেগ এটা কথা আপোনালোকে মনত ৰাখিব, ভুগি থকা কুকুৰে কেতিয়াও কামুৰি নামাৰে। তো আপুনি যি মন্তব্য দি আছে ধুবুৰীৰ শুকুৰালী আৰু শিলাদিত্য সত্যৰঞ্জন বৰা আৰু আপুনি, ইয়াৰ মাজত পাৰ্থক্য কৰিলে বেলেগ নহয়, একে জাতৰেই হয়। তো আপোনালোকে নিশ্চয় চাইছে আৰু এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে শ্বেয়াৰ কৰক, যাতে এক যি ভয়াৱহৰ সৃষ্টি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মাজত দিব বিচাৰিছে, সেইটো যাতে অতি সোনকালেই মানুহে বুজি পায় আৰু মানুহে গম পায়। ধন্যবাদ। SI মিডিয়া 786লৈ আপোনালোকক জনাইছোঁ স্বাগতম।